আহি পালো আদাবাৰী সো ইয়াতে গুটেবোৰ তেল ভৰালে এতিয়া তেল ভৰাই আকৌ আমি ৰাইডটো ষ্টাৰ্ট কৰিম এয়া ইফালে গুটেবোৰ আছে হাই গাইস মই প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে আজি আছো কালিনা ইউটিউব চেনেল সো গাইস আজি আমাৰ ৰয়েল এনফিল্ডৰ এটা ৰাইড আছে সো এয়া গুটেবোৰ ওলাইছো আমি এতিয়া ৰাইডটো হ'ব আমাৰ নগাঁৱৰ এটা ৰিচৰ্টত হ'ব কিন্তু কোনটো জায়গাত যাম কি কৰিম গোটেইখিনি দেখাম সো ভিডিঅ'টো চাই থাকক আজি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ মালিগাঁৱৰ পৰা সো বৰ্তমান যিটো জায়গা এতিয়া ট্ৰেণ্ডত আছে মালিগাঁৱৰ জাম মালিগাঁও বুলি ক'লে এতিয়া চিনি নোপোৱা মানুহ নহ'বই সো মালিগাঁৱৰ জাম পাৰ কৰি আহি এতিয়া আমি আদাবাৰী ক্ৰছ কৰিলোঁ এতিয়া আমি লাহেকৈ জালুকবাৰী পাম আৰু গাইছ আমি এতিয়া বৰ্তমান জালুকবাৰী পালোঁ এয়া চাওক বৰ্তমানৰ জালুকবাৰী এতিয়া জালুকবাৰীৰ পৰা আমি যাই আছোঁ ইফালে আপোনাৰ লখৰা ছাইডৰ ৰাস্তাটো দি তো এইফালে আমি ডাইৰেক্ট যাই কি পাওঁ গোটেইখিনি দেখাম তো চাই থাকক এইফালে আমি জালুকবাৰী হোটেলটো পালোঁ এতিয়া ৰেডিচন টু হোটেলৰ পৰা আমি এতিয়া এখানে যাম পুৰা চাই থাকক আমি যাম শ্বিলং নগাঁও তিনিটা জেগা আছে তো সেই তিনিটাত আমি নগাঁৱত যাম এতিয়া বৰ্তমান সো গাইছ আমি মালিগাঁৱৰ পৰা ৰাইডটো আৰম্ভ কৰিছিলোঁ তো মালিগাঁৱৰ পৰা আহি এতিয়া যোৰাবাট পালোঁ যোৰাবাটত ইয়াত গোটেইবোৰ ৰৈছে পূৰা হালত খাৰাপ হৈ গৈছে আৰু যাই আছোঁ সো গাইছ আমি ফাইনেলি ৰহা টোল গেট পাৰ কৰিলোঁ এতিয়া এইটো টোল গেটটো আপোনালোকে দেখিছেনে গম নাপায় ৰহা টোল গেট পাৰ কৰি পেলাই ইয়াতে অলপ ৰেষ্ট ল'লোঁ গোটেইবিলাক সো মোটামুটি আমি 100+ কিলোমিটাৰ ক্ৰছ কৰিলোঁ এতিয়া আৰু নগাঁৱলৈ যাবৰ কাৰণে আৰু কিমান কিলোমিটাৰ আছে মোটামুটি 20+ কিলোমিটাৰ আছে তো তাত যাই লগ পাম গাইজ জীৱনত ফাৰ্ষ্ট টাইম লং ড্ৰাইভ কৰিছোঁ তো মজা এক্সপিৰিয়েঞ্চ ৰাইড কৰা সকলোৱে বুজি পাব সো কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ হয় সো ভিডিঅ'তে এটা লাইক কৰি দিব গাইজ ফাইনেলি আমি আহি পালোঁ নগাঁও প্ৰাগজ্যোতিষপুৰ সো এয়া আমাৰ এজন মানে 1 নম্বৰটো লাগিছে আৰু এইফালে যাব বৰ্তমান তো আগত আছে ৰিজৰ্টখন তো আমি ৰিজৰ্টত যাই লগ পাই আছোঁ চাওক এয়া প্ৰাগজ্যোতিষপুৰৰ ৰাস্তাত সোমাই আছোঁ এইয়া মজা জাল মাৰি আছে এইফালে ৰাস্তা চাব ইফালে তো ৰিজৰ্টখন হ'ল এইখন ৰিজৰ্ট ইফালে তামাম জাল মাৰি আছে ৰাস্তা চাওক ৰাস্তা এয়া গাইছ আমি ফাইনেলি আহি পালোঁ আৰু নগাঁও প্ৰাগজ্যোতিষপুৰ ৰিজৰ্ট এইখন হ'ল প্ৰাগজ্যোতিষপুৰ ৰিজৰ্ট এইয়া আহি পালোঁ ইফালে দুনিয়াৰ গাড়ী চাড়ী আছে মানুহ চানুহ আছে এতিয়া আমি ভিতৰত সোমাই আছোঁ বৰ্তমান এয়া সোমাই গ'লোঁ এইয়া মানুহ ধুনীয়া এইবিলাক ৰাইডত এয়া চব খানা এয়া সৌৰভ দা পূৰা দালি হুপি আছে আৰু মই ইফালে চব ব্লু হৈ গৈছে পূৰা কলা মলা পৰি গৈছোঁ আৰু ইফালে ফেন চলি আছে কিন্তু বতা নাই সো গাইছ আজি আমাৰ ফাইনেলি ৰাইডটো কমপ্লিট হ'ল এতিয়া আমি যাব ওলাইছোঁ এতিয়া বৰষুণ আহিব চাওক কেনেকুৱা কৰিছে সো এতিয়া আৰু বাই বাই দিওঁ সো ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো বহুত দিনৰ মূৰত ভিডিঅ' দি আছোঁ তো সময়ৰ অভাৱত সো বহুতৰ তাতে চাগে নটিফিকেশ্যন নাযায় সো চাব আৰু
যদি ভিডিঅ'টো ভাল লাগিছে অলপমান শ্বেয়াৰ কৰি দিব। চ' আজিলৈ বাই বাই।